নমস্কাৰ বন্ধু-বান্ধৱীসকল, নিশ্চয় আপোনালোকৰ ভাল, মোৰো ভাল। মই হিমাদ্ৰী আকৌ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ সকলোকে। আৰু এতিয়া দুপৰীয়া প্ৰায় 1:30 বাজি গ'ল। আৰ্হি খুৱাই পেলাই উঠি আহিছোঁ আৰু অলপ আগত গৈছিলোঁ স্কুলত। দুখনমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু কিয় গৈছিলোঁ মানে আৰ্হিৰ মানে স্কুলৰ অংগনবাদী, যিহেতু এতিয়া অংগনবাদীৰ লগতো আমি জড়িত হৈ আছোঁ, যিহেতু সৰু সৰু ল'ৰা ছোৱালী আছে আমাৰ, তাৰ কাৰণে সিহঁতৰ যিবিলাক ফুড হয় সেইবিলাক দিলে, চাউল বা এনেকুৱা আৰু যিবিলাক অংগনবাড়ীত দিয়ে সৰু সৰু ল'ৰা ছোৱালীয়ে খাব পৰা বস্তু, সেইবিলাক দিলে। তালৈ গ'লোঁ। তাৰপিছত আজি মানে মনটো ভাল লাগি আছে, কিয় দেউতা আহিছে মানে বাবা, দেউতা বুলি ক'লে ভাল নালাগে দেই, বাবা আহি আছে বৰ্তমান, পাবহি চাগে 2টামান বজাত। আমি অকণমান ওলাই যাম দেউতাক আনিবৰ কাৰণে, আৰু যদি পাৰোঁ আপোনালোকক অকণমান ভিডিঅ' দেখাম, আৰু যদি নোৱাৰোঁ তেতিয়াহ'লে গম পাব আৰু ভিডিঅ'টো যদি নিদিওঁ যে নাই দেখাব নোৱাৰিলোঁ। তাৰপিছতে এতিয়া বিহুৰ সৰু সুৰাকৈ আয়োজন চলি আছে। মানুহজন গৈছে বজাৰ কৰিবলৈ। এতিয়া ফোন কৰিলোঁ যে মানে কিবা কিবি বজাৰ লৈছে বোলে। মই বোলো নাই, সেইখিনিয়ে যথেষ্ট মানে, আৰু যিখিনি লৈছে বিহু বুলি। এতিয়া এইটো কণী সিজাই আছোঁ, মানে দেউতা আহিছে যিহেতু বুটৰ দালি বনালোঁ, কণী এটা এনেকৈ হেৰি কৰি দিম, আৰু সেইফালে পানীলাও, দেউতাই যিটো মাছ লৈ আহিছে, মাছৰ মাথা সৈতে পানীলাও বনাম। সেয়া পিছে পৰা বাৰু হ'ব যোগাৰ। আৰু তলত মায়ে কিবা এটা কৰি আছে, আপোনালোকক দেখামগৈ ব'লকচোন। মায়ে নাৰিকল ৰুকিছে ক'ত চাচোন, বেঞ্চত। তাৰপিছত সেইফালে শুকুৱাইছে তিল, এইটো সৰু চৌকা, এইটো চৌকা। কেৰাহী পাতিলোৱেই কৰি আছে, সেয়া পিঠাৰ কাৰণে ৰেডি। মানে দেউতাও আহিব, লগতে খাম বুলি ভাবিলে। আৰু কি পিঠা কৰিব আপোনালোকক কোৱাই নাই। তৰা পাত মই নেদেখালোঁৱেই, তৰা পাতখিনি নেদেখালোঁ। তৰা পিঠা যিহেতু বহুত দিনৰ পৰা তৰা পিঠা খাবলৈ ইচ্ছা কৰি আছিলে, কিন্তু তৰা পাত মানে ওচৰতে আছে যদিও মানে এলাহতে অনা নাছিলোঁ। কঁকাল বন্ধা পিঠা আপোনালোকক ভিডিঅ' দিছিলোঁ, সেনেকুৱাকৈ বনাই ভাগৰ লাগিছে। তাৰপিছত আৰ্হি এতিয়া শুলে। আৰ্হি শুৱাই লৈ গোটেই তাইক স্কুলৰ পৰা আহিলৈ তাইক গা চা ধুৱাই মেলি গোটেই ৰেডি মানে চাফা তাফা কৰি লৈ তাইক শুৱাই দিলোঁ। তাৰপিছত আজি দেউতা আহিব, এইফালে গোটেই তুলি চুলি ৰ'দত দিছোঁ। ইয়ে দেখিছেনে, তুলি চুলিৰ পৰা ৰ'দত দিছোঁ, গৰম গৰম হৈ থাকিব। সেইফালে মায়ে হেৰি, ইমান ভাগৰ লাগে মোৰ। এইফালে মায়ে কলপাত কাটি থৈ দিছে। মানে মাক কি কৈছিলোঁ, বহি লওঁ অকণমান। মোৰ মানে সৰু সুৰা কাম কৰিলে আজিকালি ভাগৰ লগা হ'ল, বহুত চুস্তিয়ালা হ'ল। সেইটো কাৰণে মানে মাক ক'লোঁ কি কলপাত কাটি আনি থ'ব। মায়ে একে কি কলপাত কাটি আনি থ'ব বুলি ক'লে না, মায়ে একে দম লগাই কলপাত কাটে। মোটামুটি এসপ্তাহমানৰ কাৰণে মানে 2 সাঁজৰ। ৰাতিপুৱাতো ভাত নাখাওঁৱেই, ৰাতিপুৱা ভাল নাপাওঁ ভাত চাত খাই আজিকালি। আগতে ভালেই পাইছিলোঁ, এটা অভ্যাস হৈ গ'ল আজি 2 বছৰে। ৰাতিপুৱা ভাত নাখাওঁ। ৰাতিপুৱা বুলি কওঁতে ধৰক আৰু ৰাতিপুৱা সাঁজটো মোটামুটি 12টা বাজি যায় খাওঁতে, একেবাৰে ৰাতিপুৱাই নাখাওঁ। বিশেষ দৰকাৰ হ'লে, কেতিয়াবা ক'ৰবাত যাবলগীয়া হ'লে তেতিয়া খোৱা যায়। বেছিকৈ লৰাই দিছোঁ মোবাইলটো। সেয়াই আৰু বিহু আপোনালোকে যোগাৰ কৰিছেনে, যা যোগাৰ কৰিছেনে? আমাৰতো চলিয়ে আছে। তলত মায়ে শালি চাউলৰ পিঠাগুড়ি, ভাত খোৱা চাউলৰ পিঠাগুড়ি খুন্দি আনিলে সিদিনাখন। ভিডিঅ' কৰিছিলোঁ, ভিডিঅ' কেইবাটাও দিবলৈ বাকী আছিলে, কিন্তু বাই চান্স মানে এটা সৰু ভুলৰ কাৰণে ভিডিঅ' গোটেই ডিলিট হৈ গ'ল মোৰ মেমৰিৰ পৰা, মানে গোটেই গেলাৰীৰ পৰা গোটেইখিনি ভিডিঅ' ডিলিট হৈ গ'ল। তাৰপিছতে এতিয়া দেউতাক আনিব ওলাওঁ। আৰ্হি যিহেতু শুইছে, আৰ্হি শোৱা মানুহ তলত পানী ভৰাব আছে মোৰ আজি। চিন্টেক্সত পানী ভৰোৱা নাই, মই বিৰাট ডাঙৰ ভুল কৰিছোঁ। আপোনালোকক এটা কথা সুধোঁ দেই, আপোনালোকে কমেণ্টত জনাব। আপোনালোকে বাৰু বিহু সময়ত বজাৰ কৰি ভাল পায়নে? মই কিন্তু বিৰাটেই ভাল পাওঁ। মই বজাৰ আগতে কৰিছিলোঁ বাৰু, নকৰা নহয়। বজাৰ কৰোঁ, কাপোৰ হওক বা যিয়েই নহওক, যিকোনো বজাৰ আৰু কাপোৰৰ বজাৰেই হওক বা এনেকুৱা ধৰণৰ গেলামালৰ বস্তুৱেই হওক, মই যি বজাৰ হওক মুঠতে কৰিছিলোঁ। আৰু যিহেতু ঘৰৰ ডাঙৰ আছিলোঁ, সেইকাৰণে মানে আৰু যিখিনি সময় পাইছিলোঁ সেইখিনি কৰিছিলোঁ। বেছি দিন নহয় আৰু মোটামুটি 3-4 বছৰমান, মই 4 বছৰ 5 বছৰমান মানে আৰু কৰিছিলোঁ বজাৰ। সৰু সুৰাকৈ যিবিলাক মানে প্ৰয়োজন হয় সেইবিলাক মই বজাৰ কৰিবলৈ যাওঁ। তাৰপিছত মই কিন্তু বজাৰ কৰি খুবেই ভাল পাওঁ। আপোনালোকে ভাল পায়নে জনাবচোন।
মই বিৰাট ভাল পাওঁ কিন্তু এতিয়া এই মানে মানুহজনৰ লগত বিয়া হ'ব বুলি আৰু অকলে যোৱা নাই পিছৰ পৰতো যাবই লাগিব যেতিয়া আৰ্হি ডাঙৰ হ'ব আৰ্হিৰ লগত যাম এতিয়া গৈছোঁ এতিয়াও যাওঁ কিন্তু অকলশৰে মানে আপোনালোকে গৈ ভাল পায় দেই কিন্তু মই অকলশৰে বেছি ভাল পাওঁ বজাৰ কৰি পেলাই ইফালে কেৰাহী গৰম হৈ গ'ল তাৰপিছত এতিয়া কণীকেইটা মই আৰু এৰুৱাই পেলাই হেৰি কৰিছোঁ অলপ হালধি দিওঁ আপোনালোকে হালধি দিয়ে নে মই হালধি দিওঁ কিন্তু দেই অলপ অলপ হালধি দিওঁ নিমখ সেয়াই আৰু এতিয়া যিহেতু বিহুৰ সময় মানে চবৰ ছোৱালীবিলাকৰ ঘৰে ঘৰে মাক দেউতাক যাব নহয় নাইবা মাক দেউতাক আহিব নোৱাৰিলে ছোৱালীবিলাক ঘৰলৈ যাব ভাল লাগে দেখিছোঁ ন কিন্তু মই ঘৰত গ'লোঁ ডিচেম্বৰ 2 তাৰিখে সেয়া আৰু দুৰ্ভাগ্যবশতঃ আকৌ লগতে আহিবলগীয়া হ'ল তাৰপিছত আকৌ কেতিয়া যাব পাৰোঁ আৰ্হিৰ কাণ ফুটাবলগীয়াও হৈ আছে যিহেতু আৰ্হিৰ কাণ ফুটোৱা নাছিলোঁ এতিয়া তাই নেক্সট ছেপ্টেম্বৰ মাহটো আহিলেতো আকৌ ছেপ্টেম্বৰ মাহত তাই 2 বছৰে কমপ্লিট হ'ব ভাবিছোঁ এতিয়া ফুটাই দিওঁ আৰু এই ভিডিঅ'টো কেতিয়া যায় নাজানো কিন্তু আপোনালোকে জনাবচোন যে কাণ কেতিয়া ফুটালে বেছি ভাল হয় বেবীৰ আৰু লগতে মানে কিবা নিয়ম আছে নেকি কাণ ফুটোৱা মই বিশেষ নাজানো আৰু যদি জানে তেতিয়াহ'লে আপোনালোকে কমেণ্টত মোক জনাব আপোনালোকৰ বাৰু এইটো অৱস্থা হয়নে মোৰ কিন্তু হয় দেই ফুটি যে আহে মই এনেকৈ ল'ব লগা হয় মই বিৰাট ভয় কৰোঁ মাছ তলত দিলেও আৰু ডিম আমলেট ডিম ফ্ৰাই কৰিলেও মই বিৰাট ভয় কৰোঁ সেইকাৰণে এনেকৈ কৰিবলগীয়া হয় আমি ৰখি আছোঁ কঁকালে আমি কঁকালে ৰখি আছোঁ আহিলোঁ আহি পেলাই কি হ'ল ককাক নাপালোঁ ৰখি 2 ঘণ্টা দি ৰখি আছোঁ মিছা কথা তাক গ'ল আনিব কিন্তু আহিয়ে পোৱাহি নাই মোবাইল লগাই ফল এয়া তাৰপিছত ৰুটি গৈছোঁ ভাগৰ লাগিছে চাইকেল চব চলাব জানো চাইকেল চলাই পেলাই কিন্তু দেউতাক আনিব যাব পাৰোঁ কথাটো হৈছে কি বোৱাৰী যে ভাল নালাগে কথাটো মানুহজন আহিছে এতিয়া দেউতাক আনিব আকৌ পঠাওঁ সেইটোৱে হ'ব আৰু আমাৰ চব বজাৰ আহি গ'ল এয়া হৈছে বিহু বজাৰ এইফালে বিহু বজাৰ তলত আৰু তলত দেউতা বহি আছে চাহ বনাই এতিয়া তাৰপিছত এয়া হৈছে আমাৰ পালি পহৰীয়া তাৰ ঘৰৰ বিহু বুলি যিসকলে মৰমত অনা বস্তু কি কি আছে দেখাম আৰু কিন্তু বহুত কিবা কিবি আছে কেনেকুৱা লাগিছে আজি ককা যাইছে ভাল লাগিছে আৰু বজাৰ এতিয়া বাজি গৈছে সন্ধিয়াৰ 5টা আৰু আমি জ্বলাই ধুনীয়াকৈ পিঠা বহি আছে তৰা পিঠা এয়া মা বহি লৈছে তৰা পিঠা তৰাপাত কাটিব ক'লৈ গৈছিলে তৰাপাত কাটিবলৈ ক'ৰ পৰা তৰাপাত আনিছোঁ বহুত দূৰৰ পৰা আনিছে দূৰ ন সেইফালে সেইটো চৌকা খান্দি থোৱা আছে সেইটো সেইটো পিতাশ্ৰী আৰু এইটো আমাৰ এইজনী অকণি মিলি সেই কেইবাৰ চাচোন বগাটোত সেই লৈছোঁ নাই দি আছে পিঠা ভিডিঅ'টো আজি দিব লাগিব পিঠাৰ চাইজকেইটা ধুনীয়া আছে কিন্তু মানে একাপ চাহৰ লগত ধুনীয়াকৈ খাব পৰা যাব ন ডাঙৰ হ'লে বেয়া এইকেইটা ধুনীয়া আছে চাইজ উতলি আছে অৱস্থা
হাই পুৰা ধুৱাই আছে অঁ আমাৰ একে এইটো আৰু কাতি বিহুত মেইন পিঠা কাতি বিহুৰ অঁ হাই পুৰা ধুৱাই আছে একদম